ভূমিকা ক'বলৈ নতুন গান নাই, সেইকাৰণে পুৰণা গান গাই আছে। এতিয়া কথা হ'ল কিছুমান মানুহে কয় যে পুৰণা গান গাব লাগে, তাতো গালি খাওঁ, নতুন গান গালেও গালি খাওঁ। নতুন গান ধেৰ আছে, মই ৰিলিজ কৰা নাই, ধৈৰ্যটো লাগিব নহয়। নহ'লে যিসকলে কৈ আছে তেওঁলোকে নিজে আহি গান গাওক। আৰু চবেই জানে মই কথা ক'বলৈ ভয় নকৰোঁ, এইবিলাক নিউজ কৰিব নাপায়। আৰু অকল মোৰ নাম কোৱা নাই, বহুতৰ নাম কৈছে। চবেই এনি টাইম গান কৰি নাথাকেতো, ঘৰত বেলেগ বেলেগ কাম থাকে, হয় নহয়? ভাত বনাবলৈও থাকেতো, মই খানাও বনাওঁ। মই আটাইতকৈ বেছি গান কৰোঁ অসমত, আটাইতকৈ বেছি গাওঁ, আটাইতকৈ বেছি গান কৰোঁ। মোৰ এগাল গান আছে, মোৰ 70টামান গান আছে, মই ৰিলিজ কৰা নাই। 2খন চিনেমা আছে, যেতিয়া চিনেমা ৰেডি হ'ব তেতিয়া গান ৰিলিজ দিম। এই খং উঠিলে দিগদাৰ মোৰ, সেইকাৰণে বটলা কথা ক'ব নাপায়। যদি দৰকাৰ হয় নিজে আহি গাওক, চাওঁ, মই বহি থাকিম তাত।